Hello guys, welcome to my YouTube channel. আকৌ এবাৰ again. তো আজি হৈছে 22 তাৰিখ। আজি আহিব মহেন্দ্ৰ হাজৰিকা। এতিয়া পাইছো অলপ দেৰিকে হৈ গ'ল মানে আজি ভিডিঅ' বনোৱা। এতিয়া চাউণ্ড এইফালে হৈ আছে। এতিয়া 50 টকা দে। গাইছ একো কোৱা নহ'ল এতিয়া মানে কি কৰিলো। তো গাইছ ড্ৰয়িং ইয়াতে হ'ব এতিয়া এখন এল পি স্কুলত পালোহি চব আছে লগতে ড্ৰয়িং হ'ব এতিয়া ইয়াতে ড্ৰয়িং কৰোগে চব আছে এইফালে গাইছ এতিয়া প্ৰথম সৰুখিনি ছবি আঁকিব তাৰপিছত ডাঙৰখিনি ছেকেণ্ড মই এতিয়া অকলে কি হ'ব সহাত কি তপন বৰ বেলেগ কৈছা তুমি লাষ্ট কৈছে এই সেইটো বাদ দে অফ কৰা দে এই বাস্তৱ এই কেলা কেলে ষ্টাৰ্ট কৰি থাকো কেলা মুখ কথা নকল ভিডিঅ' কৰিব লাগিব মুখ থৈ গ'ল চবৰে এই ব্লগ বনাইছে মানে ব্লগ তো গাইছ এতিয়া লগৰ ঘৰত অকলে অলপ থাকিলোঁ মানে কিবা কিবি হৈ আছে কবিতা আবৃত্তি হ'ল তো এতিয়া চাওঁগে তাততো এতিয়া যাম এতিয়া মানে মহেন্দ্ৰ হাজৰিকা আহিব তো তাত যাম এতিয়া লগৰ ঘৰত আছিলোঁ এতিয়া অলপ ৰখিলোঁ এতিয়া যাম তালৈ আহেগৈ এতিয়া তাত গৈ লগ পাম একেবাৰে মহেন্দ্ৰ হাজৰিকাক দেখাই আছোঁ তো এতিয়া কিবা যদি হয় দেখাব যদি পাৰোঁ দেখাম আৰু তো এতিয়া নাগৰিকসকলে ভাৰতীয় সৈন্য কাগজবিলাক গোপনে আৰু সেই মহান যাদুকৰজনৰ আদৰ্শ সৰ্বত কৰি আজি 20 বছৰ কৰিলে তেখেতে শিকাই দিয়া সেই যাদুটো অসমৰ বিভিন্ন মঞ্চত দেখুৱাই থৈ আহিছোঁ আৰু তাত দুখ মই শিকাই থৈ আহিছোঁ আজি আপোনাক মই যাদু দেখুৱাম লগতে আপোনাক শিকাই থৈ মোৰ পৰা শিকাই যাদুটোৱে আপোনালোকৰ ক'ৰবাত মেলে নীতিকে সহায় কৰিছে পৰিৱেশন কৰিব তেতিয়াহে সেই মহান যাদুকৰজনৰ আত্মাই আপোনালোকৰ যাৰ যাৰ হাতত ৰুমাল আছে গামোচা আছে যাদু লগাইছে যাদু বুলি লাগি কথা মতে বজা কৰে লাগি একেবাৰে দেখিবই নোৱাৰিছিল আৰু এদিন তো গাইছ আগত দুদিনত মানুহ হোৱা নাছিলে আজি বহুতো মানুহে সকলো ৰাইজলৈ প্ৰণিপাত জনাইছোঁ গোটেই জীৱন মহেন্দ্ৰ হাজৰিকা আমি তেখেতে লোকৰ প্ৰণাম গামোচা আৰু এটা মনত জ্ঞাপন কৰিব বিচাৰিছে সমগ্ৰ জ্ঞাপন কৰিব উৎসৱৰ লগতে সম্পাদক আৰু বিহু
নাচনী কেনেকৈ মাতো কথাই বিহু নহয় বৰ তো গাইজ ব্লগটো ইমান শেষ কৰোঁ তাতে মহেন্দ্ৰ হাজৰিকাৰ গান গাই আছে আৰু গাই থাকিব চাগে এতিয়া অলপ দেৰিলৈকে টোপনি ধৰিছে এতিয়া ঘৰত যাওঁগৈ শুই থাকোঁগৈ কাইলৈ কলেজ যাব লাগিব কি হোৱা হয় আৰু এতিয়া এইটো ব্লগ ইমান শেষ কৰিছোঁ আকৌ যদি ব্লগ বনোৱা ক'ৰবাত যোৱা হয় সেইটো নেক্সট ব্লগ লগ পাম এতিয়া মানে বাই বাই